এই ঘটনাটোৰ পিছত মোক ঘৰত ইমান যে সন্মান কৰিছে, স্পেচিয়েলি কনে খাওঁতে বহোঁতে উঠোঁতে, সেই মই ৰাতিপুৱা চিৰি থকা কথাটোকে মোক মনত পেলাই থাকে। লাষ্ট ইয়াৰ যে এটা সুযোগ এৰা নাই। পিছে জম্বি সঁচাকৈ আছে। মই জম্বিলেণ্ড মানে অসম সচিব বিদ্যালয়ত থকা জম্বিটোৰ মই ভিডিঅ' কৰি আনিছোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই আছাম ছেক্ৰেটেৰিয়েটৰ ভিতৰত গৈ আছোঁ। এতিয়া লকডাউন চলি আছে, গম পাইছে নিশ্চয়। কিবা এটা বিশেষ কাৰণত যাব লগা হৈ আছে। লকডাউনৰ পৰিস্থিতিত আছাম ছেক্ৰেটেৰিয়েটৰ ভিতৰত মানে কেনেকুৱা পৰিস্থিতি মই দেখাবলৈ যত্ন কৰিম। আপোনালোকে ভাবি আছে এইবোৰ কি দেখাই আছে, আচলতে ভিডিঅ'টো পুৰণা হয়। আচল ভিডিঅ'টো আপোনালোকে এতিয়াহে পাব। জোনটা ফোনৰ প্ৰথম গেট নিশ্চয় আপোনালোকে দেখি ধৰিবই পাৰিছে। একোৱেই নাই, দেখিছে জনশূন্য সকলোতে, কোনো মানুহ নাই, কোনো ধুনু নাই। আৰু দেখিবলৈ গম পাইছোঁ CM ব্লক হয়, য'ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিভিন্ন কাম কাজসমূহ পৰিচালনা কৰে। আৰে ভাই নকওঁ কিয় যে আমি জম্বিলেণ্ডতে আছোঁ। হ'ব দে আৰু বেছি লাজি থাকিব নালাগে। এই ৰাস্তাটোৱে সোমাই নতুন ক'বলগা একোৱেই নাই, তথাপিতো দেখাব বিচাৰিছোঁ যে ইয়াত কেনেকুৱা। আৰু এখেতকক যি প্ৰত্যক্ষ কৰিব পাৰিছে, তেখেতলোকে ডিউটিৰ কাৰণে ইয়াত আছে। তোৰ বেটাৰ বিশেষ কাম এইটোৱেই আছিল, এনিটাইম মানে টকাই কৰি থাক। আৰে ভাই নিজৰ কাৰণে ওলোৱা নাই নহয়, বেলেগৰ কাৰণেহে ওলাইছোঁ। তাকেই নকওঁ। সঁচাকৈ মানুহৰ এয়া গোটেই বিশ্ব জনশূন্য হৈ গৈছে, সকলো কাম কাজ বন্ধ হৈ গৈছে, স্থবিৰ হৈ গৈছে। আৰু এতিয়া এই ক্ষেত্ৰত গোটেই বিশ্ব কি গোটেই অসম কি সকলোতে মানে কি অৰ্থনৈতিক যি সংকটে এইটো দেখা দিব, যিহেতু সকলো কামেই যিহেতু বন্ধ। আমাৰ অসমৰ ৰাজধানী সচিবালয়তে যদি বন্ধ হয়, অসমখনৰ কেনেকুৱা অৱস্থা নিশ্চয় ধৰিব পৰা যায়। এতিয়া আমি কলৈ যাম, কি কৰিম? মানে আৰম্ভ হ'লিয়ে। ভাই কনা আমি ইয়াত কেলৈ আহিছোঁ? ইমান মানে প্ৰশ্ন সুধি থাকো, শান্তিয়ে নিদিওঁ মানে। কৈ আছোঁ কেইটামান বজাৰ কৰিব আহিছোঁ, কাৰোবাক সহায় কৰিব যাওঁ। যি বজাৰ কৰোঁ তাকে মই দিবলৈ যাম, বুজিলি? হ'ব দে, বেছি লেবেল দেখাব নালাগে। ইমান ওপৰত মই কেনেকে উঠিম? হ'ব দে, বেছি অভাৰ এক্টিং কৰি দেখাব নালাগে, সেনেকে উঠিম আৰু। চ' আমি বজাৰখিনি খুৰীক দিলোঁ আৰু খুৰীৰ পৰা বিহু পিঠাও খালোঁ। ইয়াহু, মই বহুত সুখী। ইয়াৰো মানে আৰু কি যে হ'ব। চ' গাইজ, আপোনালোকে জম্বিটো দেখা পালে চাগে ন, জম্বিলেণ্ডৰ। পিছে জম্বিটো বৰ ক্ষীণ আছিল, কেটেঙা মেটেঙা একদম। হেল্ল' বন্ধুসকল, নমস্কাৰ আপোনালোক সকলোকে। মোৰ থাম্বনেইলত দেখিছে চাগে ডিপুদা আৰু মোৰ জম্বিলেণ্ডৰ যোনটো কথাটো, আপোনালোকে নিশ্চয় দেখাব পালে জম্বিলেণ্ড আৰু জম্বিটো। মই ক'ব বিচাৰিছোঁ ডিপুদাৰ কথা। ডিপুদা আমাৰ অসমীয়া ইউটিউব জগতৰ বহুত ডাঙৰ ছুপাৰষ্টাৰ হয়, আৰু তেখেতৰ ভিডিঅ'বোৰে আমাক নৱপ্ৰজন্মবিলাকক বহুত প্ৰেৰণা উৎসাহ জনায়। গতিকে তেখেতো আগুৱাই যাওক, এনেধৰণে ভিডিঅ' বনাই থাকক, আৰু মোকো আপোনালোকে আশীৰ্বাদ আৰু
প্ৰেৰণা যোগাই থাকিব তাৰ বাবে মই বহুত আশাৰে বাট চাম আপোনালোকৰ সঁহাৰিবোৰলৈ লগতে যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহ'লে কিন্তু মোৰ কণ ভাইটিয়ে কিন্তু কান্দিব কিন্তু দেই ল'ৰাটোৱে বহুত কষ্ট কৰিছে তাক আপোনালোকে উৎসাহ প্ৰেৰণা আৰু আশীৰ্বাদ দি থাকে যেন It's right when you came to me. Oh, I knew it's you.